যিমানটো কিছু অসুস্থ অৱস্থাত আছে তেনেহ'লে আমাৰ কামখিনিকে আমি আৰম্ভ কৰা নিশ্চয় নিশ্চয় আমি আৰম্ভ কৰিম Ladies and gentlemen, now I would like to introduce my best friend to all of you. এয়া মোৰ শৈশৱৰ বন্ধু, স্কুল কলেজৰ বন্ধু, বৰ্তমান জেলৰ যিটো বিনন্দ তালুকা। তেনেহ'লে আমি সময় বৰ দেৰি নহয় আমি যেনে সুবিধা Let's start the music. Mumbai anymore trying to make DJ for that. How big are this Tarali? Kyota, তুমি ভুল বল। তুমি কব লাগিছিল যে this is lovely girl is my dear daughter, Miss Tarali Singh. যাতে মানুহে গম পালে হয় যে মই বাঘৰ জীয়েক বাঘিনী। কি মানুহে তৰালি মাজে মুম্বাইত পঢ়ি অহাৰ কথা ক'বলৈ পাহৰিয়ে গৈছে কোনো কথা নাই আংকল তেনেহ'লে মই কৈ দিছোঁ আমাৰ তৰালি ভণ্টি মুম্বাই কলেজৰ পৰা মিউজিকত ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী কিন্তু লাভ নহ'ল মুম্বাইত গৈ মই বিলাসী মনৰ সোৱাদ ল'বলৈ শিকিছোঁ ইংৰাজীত গান গাবলৈও শিকিছোঁ This is not a big problem. Why don't I want to have the kind of soul and awesome? নালাগে দিয়া মহাশয় মুম্বাইত বাঘে মোক people of Kika Bombay. And me, for all good name, correct and I must serve for it. Hey, you move Kika Bombay. Run it! Run it! You did a good work. So you want to. I saw my pouring a farmer. I saw it for half hour and a minute of it. Hold on. Why am I going to go? I am very sorry. Sorry, I am going to do something. ATI Kalakos. Mama, could you go again? মই কি ভুল কৰিম মইতো একো অপৰাধ কৰা নাই তুমি কৈছে কৰা নাই মোৰ ইচ্ছা সিংহ প্ৰভাৱ সুন্দৰ কিমান ডাঙৰ অপৰাধ ইয়াত সময়ত গম পাবা আৰু এটা যাবই প্লিজ ইভেনো তুমি এনেকৈ গুচি নাযাবা অলপ বহি লওঁ প্লিজ আংকল আমাৰ সন্মানৰ কথা অলপ আপোনালোকৰ ৰিকুৱেষ্ট কৰিব ৰাখিছোঁ কিন্তু মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে ৰাখিব লাগিব এটা কি হাজাৰটা ৰিকুৱেষ্ট কৰা তোমাৰ সকলো কথা শুনিবলৈ আমি সাজু আছো বছ তুমি বান্ধো আমি কি কৰিব লাগিব কওক তেনেহ'লে কি কৰিব লাগিব শুন মাইকী মানুহক কৈ ৰিকুৱেষ্ট নকৰোঁ দেউতা এইখন ঘৰৰ মালিকক কোৱা আমি তৎক্ষণাত ইয়াৰ পৰা যাব খোজোঁ গতিকে
ঘৰখনৰ সকলো কাম-কাজে চিলিমিলি কৰাৰ পিছতো তোৰ অন্যায় হৈছে। অ', তাৰমানে সকলোৱে মিলি মোক খেদাৰ আয়োজন কৰিয়ে থৈছে। ঠিক আছে তেন্তে, তেওঁ ইমান মৰমত মোৰ বাবে আঙুঠি বনাই আনিছে যিহেতু পিন্ধাই দিয়ক। কিন্তু মহাশয়, চাওকচোন মোৰ হাতত আঙুঠি পিন্ধিবলৈ একেবাৰে খালী। এটা কাম কৰক দিয়ক, মই মোৰ ভৰিখনকে আগবঢ়াই দিওঁ। আমাৰ প্ৰতিশোধ এই সংসাৰৰ প্ৰতিটো মানুহে পাব। বল দিবেন্দ্ৰ পানি বটল রাখা